Hello everyone, welcome to my YouTube channel. নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গ'লো। আজি দিনটো বহুত এনজয় কৰিম, তো ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ। এতিয়া যাম মই চাৰিআলি, তাৰপিছত মোৰ লগৰকেইটাক লগ পাম। তাৰপিছত কি কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেইজনী ঘৰত আৰু সিহঁতে ৰখি আছে মোৰ কাৰণে। মই আপোনালোকক সিহঁতৰ লগত চিনাকি কৰাই দিছোঁ। তেন্তে চাওক, এইকেইজনী আহা ওচৰলৈ আহা। এজনী হৈছে ৰাজনা আৰু সেইজনী হৈছে আমাৰ ৰাজ আৰু লাজ কৰিছে দেই সিহঁতি। আৰু ইয়াত ডিছকাশ্যন হৈ আছে আমি কি খাওঁ, কি বজাৰ কৰোঁ। হে গাইজ, এতিয়া আমি যাব ওলালোঁ। তেন্তে ব'লক যাত্ৰাটো আৰম্ভ কৰোঁ আৰু বাটত কি কৰোঁ চাই থাকক আপোনালোকে। চাওক ভিউটো কি ধুনীয়া হয়। আমি পপিয়ামৈ আহিলোঁ আৰু সিহঁতিকেইজনী আহি আছে। আমি এতিয়া ৰখি দিছোঁ আৰু অলপ সিহঁতলৈ। আমি সকলো লগ হ'লোঁ আৰু এয়া হৈছে মোৰ স্কুল ফ্ৰেণ্ড। আমি যেতিয়াই টাইম পাওঁ ঘৰলৈ আহোঁ, তেতিয়া আমি এটা খানা আমাৰ মাজত হয়েই আৰু সিহঁতৰ লগত কেতিয়াও বৰ নাখাওঁ। বহুত ফূৰ্তি হয়, এনজয়েবল হৈ যায় দিনটো। চ' আজি বহুত ধুনীয়া ধামাকা ভিডিঅ' হ'ব গৈ আছে। বহুত এনজয় কৰিম আৰু আপোনালোকে চাই থাকক। এইটো হৈছে খাৰকাটি নামঘৰ আৰু নামঘৰটো দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কিমান ডাঙৰ হয়। মাথাউৰি কিনাৰতে আছে নামঘৰটো। তেন্তে এয়া আহি আমি পালোহি আমাৰ ফাইনেল ডেষ্টিনেশ্যন। আৰু এয়া আমাৰ মেইন মানুহ খৰি। এয়া कैसा है ये सफर, मंजिलों की न है कोई खबर। कैसा है ये सफर, मंजिलों। আপোনালোকে আমাৰ হাতত খৰি চৰি দেখি নিশ্চয় ধৰিব পাৰিছে আমি ইয়াত কি কৰিবৰ কাৰণে আহিছোঁ। হয়, আপোনালোকে ভাবাতে হয়, ইমান ধুনীয়া পৰিৱেশৰ মাজত, প্ৰকৃতিৰ সৌন্দৰ্যতাৰ মাজত এটা খানা খোৱা মজাই বেলেগ, আমেজ বেলেগ। চ' ফুল এনজয় কৰিম আজি দিনটো। আমাৰ লগতে গৰু খানা খাব। বা দিয়াচোন, মই চবকে উঠাই আছো, মোক কোনে উঠোৱা নাই। আৰু এতিয়া চিনাকি কৰাই দিছোঁ। এইজনী গৈ থকাজনী পৰিছ, এজনী দীপালী আৰু টিকলা, এইজনী পপি। আৰু এতিয়া আমি প্ৰকৃতিৰ সৌন্দৰ্যতা উপভোগ কৰি বুট খাই আছোঁ, চুবাই আছোঁ। বৰষুণে পালে আমাক, সেয়া দেখিছেনে বাৰু? বৰষুণেই হ'ল আমাৰ খানা খোৱা। নদী কিনাৰত খানা খোৱাৰ এয়া আমাৰ ইয়াত বৰষুণে পালে আমাক। এয়া আমি বৰষুণৰ কাৰণে চাহ নহয় বাচিবলে। আমাৰ কথা শিলৰেখা আৰু সেয়া বাইদেৱে তিতি কাম কৰি আছে আৰু ছাতি ধৰি আছে চকত পানী নপৰিবৰ কাৰণে। A few moments later.
দি আছে ভয়টো মানে কিবা লাগি জুই জ্বলিছে এয়া আমাৰ বৰষুণে চব হেৰি কৰি দিলে তেতিয়াহে কোনো লৈ আহিবহি মাংস দিয়া হৈছে কি খন্দিতা খাব খন্দিতা অলপ বেছি খিনাই এইজন চাওক এইজনে মাংস সিজাই নাই এতিয়াৰ পৰা টেষ্ট কৰিলে এইবিলাকে এনেই কাম নাই আৰু চালাড বনাই আছে এনেই কাম নাই একো কাম নাই আৰু এইজনী যে মাংস বনাবই নাজানে বেয়া হ'লে দিম বৰষুণ নাই এজনীয়ে ছাতি লৈছে লেকচাৰ মৰা হৈ আছে আৰু গান চান বাজি আছে মই মিউট কৰি দিছোঁ কপিৰাইট লাগিব বুলি আৰু সেয়া পুৰা লেকচাৰ আৰু আমাৰ মাজত বহুত দিনৰ মূৰত লগ হৈছোঁ ন A few moments later. পানী বটল কি পালি নাই আমি যেনে তেনে খাইছো আৰু বাই বাই মই নোলালো বাই বাই मंजिलों की न है कोई खबर এয়া আমি লাইন পাতি পাতি কলৈ যাওঁ মানে ঘৰলৈ আহিব লৈছোঁ আৰু সিহঁতৰ পূৰা ফূৰ্তি মানে ইউটিউবত ওলাব ভিডিঅ'ত ওলাব চ' পূৰা ফূৰ্তি আৰু সিহঁতৰ আৰু এতিয়া ইভিনিং টাইম হ'ল আৰু মাথাউৰিৰ কাষতে মানুহবোৰ এনেদৰে বহি আছে বহুত ধুনীয়া ফেচ হাৱা মাৰি আছে আৰু দেখিছেনে ছানছেটটো ইমান ধুনীয়া হৈছে খোজকাঢ়ি দিবলগীয়া হৈছে নিব নাজানে নোৱাৰে ভালকৈ লাগি দেই আৰু ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ তেন্তে বাই বাই সকলোকে টিল দেন ষ্টে ছেফ হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতি ৰোৱানা